Hello guys, এতিয়া মই কুন্দনৰ মোবাইলত ভিডিঅ' বনাই আছো। এফালে কুন্দন Hello guys, welcome to my channel. So আজি আমি আকৌ ভাওনা চাবলৈ যাম। ৰতনপুৰত আজি হুকানি ৰতনপুৰত ভাওনা আছে। আজি ভাওনা চাবলৈ যাম আৰু চাই আহিব মোৰ লগত কি কি পাওঁ দেখাম। আৰু মোৰ লগত লোহিত বৰুৱা আছে। আমি দুটা যাম আৰু চাই আহিব। হেল্ল' গাইজ, তো এতিয়া আমি বৰুৱাহঁতৰ ঘৰৰ পৰা ওলাইছোঁ আৰু ভাওনা চাবলৈ যাবলৈ। তো এইফালে বৰুৱা আমি স্কুটিত যাম এতিয়া ভাওনা চাবলৈ। তো চাই থাকক আৰু মোৰ লগত। তো যি পাওঁ দেখাম আৰু ভাৱৰীয়া দুটামান আহিব আৰু কোন কোন আহে এতিয়া চাই থাকিব আৰু মোৰ লগত। দেখাম যিমান পাৰোঁ দেখাম আৰু গৈ লওঁ তাত কি হয় চাই থাকোঁ। আমি এতিয়া আসলে যাবলৈ আছোঁ। তো চাই থাকক আৰু দেই। হেল্ল' গাইজ, এতিয়া মই কুন্দনৰ মোবাইলত ভিডিঅ' বনাই আছোঁ। এইফালে কুন্দন সেইদিনাখন যে গৈছিলোঁ ভাওনা টিংখাঙলৈ, বাঁহ লাগিছিলে যে পাঁচশ কুন্দনৰ লগ পাই গ'লোঁ। এতিয়া কুন্দনৰ মোৰ মানে বেটেৰী নাইকিয়া হৈ থাকিলে মোবাইলত। এতিয়া কুন্দনৰ মোবাইলতে ভিডিঅ' বনাই আছোঁ। এইফালে বৰুৱা তাৰপিছত এইফালে আমাৰ লগৰ এটা আছে। আমি এতিয়া অলপ কথা চথা পাতিছোঁ, তাৰপিছত ভাওনা দেখা আছোঁ, চাই থাকক আৰু। তোমাক কিন্তু লক্ষ্য কৰিছ কৰোণা তোমাৰ যৌক্তিক মই তোমাৰ লগত তৰ্ক নকৰিব। এটা কথা মনত থাকে, ধৰ্মৰ জয় আৰু অধৰ্মৰ সদায় পৰাজয়। অলক্ষী ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়।
লজ্জা নিবারণের সাগরের মধ্যে দুধটা স্পর্শ নকৰি তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। তোমাকে ৰক্ষা কৰিব পৰা ভক্তি যে মোৰ একেবাৰে আজি সেই দৈত্যৰা মোৰ সুদৰ্শন শত্ৰু তুমি সাধাৰণ অস্ত্ৰলৈ পৰিণত দৈত্যৰ নৃত্য গ্ৰহণ কৰা অন্য উপায় নাই। মই উচ্চাৰণ কৰা নাই দৈত্য আজি নিজ মুখে চিঞৰি চিঞৰি কৈ গৈছে লক্ষ্মী অৰ্থাৎ তুমি দৈত্যৰ গতিকে আজিৰ পৰা তুমি বৈকুণ্ঠ ধৰি বলি কৰিব নোৱাৰি। তোমাৰ বাবে বৈকুণ্ঠ চিৰদিনৰ বাবে
Oh,